নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মই আকৌ আহিছোঁ এটা আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' লৈ। আশা কৰোঁ মোৰ ভিডিঅ'টো চাব আৰু লাইক কমেণ্ট বেল আইকন দবাই দিব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পটককৈ পাই যাব। আজিৰ টপিকটো হৈছে কাউৰী এজনী আজি ৰাতিপুৱা গুচি যাওঁতে মই তলত ভাত খাই আছিলোঁ। ভাত খাই থাকোঁতে কি হ'ল, হাগি দিলে, হাগি দিওঁতে মোৰ কাঁহীতে পৰিলে। তেতিয়া মোৰ এনেকুৱা এটা খং উঠি গৈছে, মোৰ ইমানেই খং উঠি গৈছে, মই কি কৰিম মই ভাবি নাই পোৱা। তাৰপিছত মই ভাবিলোঁ মই চৰকাৰখনক ক'ব লাগিব। আমি সিহঁতক ভোট দি ইমান জিকাওঁ, সিহঁতক নেতা বনাওঁ, কিন্তু তেওঁলোকে একো ব্যৱস্থাই নলয়। চৰাই চিৰিকটিৰ বাবে ব্যৱস্থা ল'ব লাগে। ওপৰেদি যায়, তলতে হাগিলে মানুহৰ মাথাত পৰে, ভাত খাই থাকোঁতে কাঁহীত পৰে। সেই ওপৰেদি যেতিয়া উৰে, ত্ৰিপাল চিপাল পাৰি দিব নোৱাৰে নেকি চৰকাৰখনে? ত্ৰিপাল পাৰি দিব লাগে, তেতিয়া হাগিলে তাত পৰে, তাৰপিছত আমি পেলাই দিম। কিন্তু এই তলত হাগিলে যে তলত পৰে, কিন্তু এইবিলাক বহুত বেয়া কথা হৈছে। আৰু দ্বিতীয়বাৰ যদি চৰাই এনেকৈ হাগিব হয়, তেতিয়া মই আইন পক্ষত যাবলৈ মই ৰাজি হ'ম। মই ৰঙাঘৰত যাম, মই কেছ দিম। নহ'লে আমি সমূহ ৰাইজে মিলি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। যদি আপোনালোকে এইটো ব্যৱস্থা নলয়, কাউৰীয়ে হাগিছে মোৰ ভাতৰ কাঁহীত, কাইলৈ মাথাত হাগিব। মোক কি অপমান নহয় নেকি? অসমৰ ৰাইজক আপোনালোকে অপমান কৰা নাই? গতিকে অপমান কৰিছে, এইবিলাক অপমান নকৰিব আপোনালোকে, বহুত বেয়া লাগে। আৰু দ্বিতীয়বাৰ এনেকৈ হাগিবলৈ কি হ'ব মই পাত্তাই নাই পোৱা, সঁচাকৈ কৈছোঁ। হিমন্ত দাক আপোনাৰ এটা কথা কৈছোঁ, আপুনি এইবিলাক ব্যৱস্থা লওক। অকল চকীত বহি থাকিলে মই 100 গ'ল দিম, 200 গ'ল দিম, এইবিলাক নহ'ব। আমি গ'ল দিব হ'লে আপুনি এদিনত 100 গ'ল দিব, আমি যদি গ'ল দিওঁ নহয় 126টা গ'ল দি দিম। 126টা গ'ল যদি খাবলৈ মন নাই আপোনাৰ, এই চৰাই হাগি থাকোঁতে ত্ৰিপালটো পাৰি দিয়ক। যেতিয়া হাগিব মোৰ কি ক'ম, হাঁহিও উঠিছে, মাথাটো বেয়া লাগিছে। ৰাতিপুৱা ইমান লাজ পাইছোঁ, ইমান মানুহখন আছে কাঁহীত হাগি দিছে। এনেকৈ খালোৱে, আধা খালোৱে মোৰ কি ক'ম আৰু, মোৰ ভাত খাবলৈ মন যোৱা নাই আজি। এনেকৈ কাউৰীয়ে হাগি থাকিলে নহ'ব দেই। আপোনালোকক কৈছোঁ, হিমন্ত দা আপোনালোকে ব্যৱস্থা লওক। কাউৰীয়ে হাগিছে আৰু দ্বিতীয়বাৰ এনেকৈ হাগিব নহ'ব, নহ'লে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। প্ৰতিবাদ, কাউৰী মুণ্ডাবাদ, কাউৰী মুণ্ডাবাদ। কাউৰীয়ে কি আমাক হেৰি পাইছে নেকি? সেইকাৰণে আপোনালোকে ব্যৱস্থা লওক। আৰু বন্ধুসকল, এইটো মোৰ আছিলে অনুৰোধ চৰকাৰৰ প্ৰতি। আপোনালোকৰ যদি ভাল লাগিছে মোৰ ভিডিঅ'টো চাই, লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টোৰ লগতে ক'ব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে বিচাৰে, লগতে মোৰ কমেণ্টত জনাব। মই নতুন নতুন ভিডিঅ' আনিবলৈ আপোনালোকৰ মাজত চেষ্টা কৰিম। থেংক ইউ মোৰ মৰমৰ বান্ধৱীসকল। মোৰ কাউৰী মুণ্ডাবাদ, সদায় মুণ্ডাবাদ, যেতিয়ালৈকে কাউৰীয়ে মোক ক্ষমা নোখোজে।